নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম চাইকেলৰ আৱিষ্কাৰৰ বিষয়ে। ভিডিঅ'টি শেষলৈকে চাই থাকক। বন্ধুসকল, আপোনালোকে ভাবিছে চাগে চাইকেল যেনেকা দেখে সহজে আৱিষ্কাৰ হৈছিল। চাইকেল এটা সকলোৰে লোকপ্ৰিয়। আমাৰ আগৰ দিনৰ চাইকেল আৰু আজিৰ দিনৰ চাইকেল বহুত পাৰ্থক্য আছে। কিন্তু বন্ধুসকল, আটাইতকৈ আগত চাইকেল বনোৱাৰ কথা বহুজনে বহুত কথা কয়। তো মই যিখিনি জানো সেইখিনি ক'বৰ কাৰণে আপোনালোকক চেষ্টা কৰিম আজি। 1418 চনত এজন ইটালিয়ান ইঞ্জিনিয়াৰ জিঅ'মানি ডেলা ফণ্টানাই মানুহে চলোৱা গাড়ী বনাইছিল, য'ত 4টা হুইলছ আছিল। ৰড বা লোহাৰ সহায়ত এটাৰ লগত আনটো জোৰা আছিল। এনেকুৱা আছিল, ফটোত আপোনালোকক দেখাই দিছোঁ। ইয়াৰ 400 বছৰ পিছত 1813 চনত কংগ্ৰেছে 4টা চকা থকা অদ্ভুত মেচিন বনাইছিল, যাৰ নাম আছিল ৰানিং মেচিন। কংগ্ৰেছে আৰু বহুত মেচিন বনাইছিল 4টা চকা থকা, যাৰ নাম আছিল ভেলোচিপেডে, ডেণ্ডি হৰ্চ, ডিচিএনএ। ইয়াৰ পিছত চাইকেলক আৰু বহুত ভাল লগা বনাই গৈছিল। চাইকেল বনোৱা কামত বহুত মানুহৰ যোগদান আছিল আৰু চাইকেলক বহুত ভাল লগা বনাই গৈছিল। 1813 চনত বন চেকাৰ নামৰ চাইকেল বনাইছিল, য'ত ৰবৰৰ টায়াৰ নাছিল আৰু আৰামদায়ক নাছিল, সেইকাৰণে ইয়াৰ নাম বন চেকাৰ ৰাখিছিল। 1870 চনত আলডিৰানী নামৰ চাইকেল বনাইছিল, যাক হাই-হুইলাৰ চাইকেল নামত জনাজাত আছিল। এই চাইকেলটোৰ আগৰ চকা পিছৰ চকাতকৈ ডাঙৰ আছিল, কিন্তু ইয়াত ৰবৰৰ টায়াৰ আছিল আৰু ইটো লোহাৰে বনোৱা আছিল। সেইকাৰণে এই চাইকেলটো সেই সময়ত বহুত ভাল লগা আছিল আৰু ইয়াকে সকলোতকৈ প্ৰথম চাইকেল বুলি কোৱা হৈছিল। 1890 চনত চেফটি বাইক নামৰ চাইকেল বনাইছিল। এই চাইকেলটো আগৰ চাইকেলতকৈ চলাবৰ কাৰণে সুবিধাজনক আছিল আৰু সুৰক্ষিত আছিল, আৰু এই চাইকেলটো হাই-হুইলাৰ চাইকেলতকৈ বহুত আৰামদায়ক আছিল। এই চাইকেলটো তেতিয়াৰ সময়ত বহুত দামী চাইকেল আছিল, মানে বহুত দামৰ। ইয়াৰ পিছত বহুত কোম্পানীয়ে বেলেগ ধৰণৰ চাইকেল বনাই গৈছিল। এনেকৈ মহিলাৰ কাৰণে বেলেগ ধৰণৰ চাইকেল বনাইছিল আৰু চাইকেলটো সকলোৱে ভাল পাইছিল। আৰু ইয়াৰ পিছত গিয়াৰ থকা চাইকেল বনাইছিল আৰু এই চাইকেলটোকো সকলোৱে ভাল পাইছিল। এনেকৈ বেলেগ কামৰ কাৰণে বেলেগ ধৰণৰ চাইকেল বনাইছিল। বন্ধুসকল, এইখিনিয়ে আছিল মই জনা চাইকেলৰ বিষয়ে কিছু কথা। তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি, কেনেকৈ পালে কমেণ্টত জনাই দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজি ইমানেই।